ভিডিঅ'টো হ'ল যোৱা দেওবাৰ আৰু মঙলবাৰৰ, মানে দুদিন বন্ধ পালোঁ আৰু সেয়ে মনতে ভাবিলোঁ আজি ঘৰৰ কামকে কৰোঁ। তাৰপাছত ভাবিলোঁ ঘৰৰ কামনো কি কৰিম, এনেতে মনত পৰিলে ঘৰৰ সন্মুখৰ জেওৰাখন পুৰণা হ'ল, সেইখনো সলাব হ'ল। অৱশ্যে সেইখনৰ দিনো হৈছিল প্ৰায় এবছৰ পাৰ হ'ল আৰু এনেকৈ অলপ সময়ৰ পাছত মই ৰখি থকাত নাই, কামত লাগি গ'লোঁ। আজি বন্ধবাৰ ঘৰতে কামত লাগি আছোঁ, কামত মানে জেওৰা বৈ আছোঁ। এইখন এখন বৈ আছোঁ আৰু দুখন হ'ল। ঘৰৰ পাছফালৰ পৰা মোটা চাই 5টা বাঁহ কাটি আনিলোঁ আৰু কাৰো সহায় নোলোৱাকৈ অকলে বাঁহ কটাৰ পৰা জেওৰা বৈ উলিওৱালৈকে 2 দিনৰ ভিতৰত কমপ্লিট কৰিলোঁ। আগৰখন হ'ল এইখন, অলপ ভিতৰৰ ফালে আছিলে আৰু সেইখন পুৰণা হৈ অলপ ভাগিছে আৰু নতুনখন খুটা পুতি অলপ বাহিৰৰ ছাইডত উলিয়াই দিলোঁ আৰু ফাইনেলি 2 দিন ধৰি লাগি থকা এই কামটো যেনে তেনে কমপ্লিট হ'ল। মানে কেতিয়াবা এনেকুৱা সৰু সুৰা 2-এটা কাম জানিলে নিজেও কৰি ভাল লাগে। আৰু তাৰ পাছত মই ইয়াৰ ভিতৰত কেইজোপামান পাতৰ ফুল ৰুই থৈছিলোঁ আৰু বহুদিন পানীও পোৱা নাছিলে, সেয়ে এডাল পাইপ লৈ ইয়াৰ ভিতৰত থকা ফুলখিনিত অলপ পানী ছটিয়াই দিয়া হ'ল। আৰু এইটো ভিডিঅ' ইয়াতে সামৰিলোঁ, বাই বাই।